বন্ধুসকল আজি মই আলোচনা কৰি আপোনালোকে কেনেকৈ নিউ ৰেশন কাৰ্ড এপ্লাই কৰিব পাৰে হেতুৰ বিষয়ে আজি মই স্টেপ বাই স্টেপ জনাম সো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক কেনেকৈ এপ্লাই কৰিব লাগে বন্ধুসকল নিউ ৰেশন কাৰ্ড এপ্লাই কৰাৰ কাৰণে যিকোনো এটা ব্ৰাউজাৰত যাব মই ক্ৰোম ব্ৰাউজাৰত গৈছো ক্ৰোম ব্ৰাউজাৰত যোৱাৰ পিছত আপোনালোকে অকল ইয়াত সাৰ্চ কৰি দিব F C S C A Assembly assam.gov.in বুলি সার্চ কৰি দিব দিয়াৰ পিছত আপোনালোকে প্ৰথম যেটো ওয়েবসাইট চাই আছে হোম ফুড সিভিল কনজিউমাৰ এফেয়াৰ্স গভৰ্নমেন্ট অফ আসাম ইন্ডিয়া এইটো ওয়েবসাইটত ক্লিক কৰিব প্ৰথম যেটো ওয়েবসাইট আছে ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত একেবাৰে নিচে চাই আছে এপ্লাই ফৰ ৰেশন কাৰ্ড ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এই ওয়েবসাইটত আহিলে বহুত কেইটামান বস্তু চাব পাৰিব ডুপ্লিকেট ৰেশন কাৰ্ড কেনেকৈ বনাব পাৰিব বা আজি মই দেখাম কেনেকৈ আপোনালোকে নিউ ৰেশন কাৰ্ড এপ্লাই কৰিব ৰিকোয়াৰ্ড ডকুমেন্টস ফৰ নিউ ৰেশন কাৰ্ডৰ বাবে কোনখিনি ডকুমেন্টস লাগিব প্ৰথমতে আপোনালোকৰ আছে ডিটেইলস পাৰ্টিকুলাৰ অফ ফ্যামিলি মেম্বাৰ্স মানে প্ৰতিজন ব্যক্তিৰ ডকুমেন্টস লাগিব যদি আপোনালোকে নিউ ৰেশন কাৰ্ড বনাব বিচাৰি আছে কপিজ অফ বাৰ্থ সাৰ্টিফিকেট অফ মাইনৰ মেম্বাৰ্স যদি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ কোনোবা ব্যক্তিৰ 10 বছৰৰ নিচত আছে তেনেহলে সেই ব্যক্তিৰ বাৰ্থ সাৰ্টিফিকেট লাগিব আর সার্টিফিকেট কপি অফ রেভিনিউ ফেস অফ ভোটার লিস্ট আপনাকে ভোটার লিস্টর ফলিও কপি বা সার্টিফাইড কপি লাগিব কপি অফ ট্যাক্স পে অথবা ল্যান্ড রেভিনিউ ফেস রিসিভ আপোনালোকৰ মাটিৰ খাজনা ৰচিদ লাগিব এই নিউ ৰেশন কাৰ্ড এপ্লাই কৰাৰ বাবে তাৰ পিছত আছে সারেন্ডার সার্টিফিকেট অফ দ্য ৰেশন কাৰ্ড ফ্যামিলি আইডেন্টিটি হোল্ডিং অর নন এবিলিটি সার্টিফিকেট from the FCS SCA authority where the applicant was previously resident যদি আপোনালোকৰ ৰেশন কাৰ্ড আছিল হেতু কোনো ব্যক্তিৰ পৰিয়ালত আছিল হেতু কিন্তু আপোনালোকে গাঁঠি দিব পাৰিব তাৰ পিছত আছে এড্ৰেছ প্ৰুফ এটেস্টেড কপি এড্ৰেছ প্ৰুফৰ কাৰণে এটেস্টেড কপি দ্যাট মিন্স জেৰক্স পান কাৰ্ড অথবা ড্ৰাইভিং লাইসেন্স অথবা বেংক পাসবুক অথবা পোস্ট অফিস পাসবুক অথবা ইলেক্ট্ৰিচিটি বিল যদি যিকোনো এটা আপোনালোকৰ জেৰক্স কপিৰ লগতে আপোনাৰ সিগনেচাৰটো দি কিন্তু আপোনাৰ যি জিলা উপায়ুক্ত অথবা ডিসি কোড আছে সেই ডিসি কোডত কৈ জমা দিলে আপোনাৰ কিন্তু নিউ ৰেশন কাৰ্ড হৈ যাব লগতে কিন্তু এইখিনি দিলেই নহব যি ফৰ্মটো মই প্ৰথমতে দেখাইছো সেই ফৰ্মটো ফিলআপ কৰি কেনেকৈ ফিলআপ কৰিব লাগে হেতু মই দেখাই আছো বন্ধুসকল আপোনালোকে কিন্তু এই ফৰ্মটো চাই আছে নিউ ৰেশন কাৰ্ড এপ্লাই কৰাৰ কাৰণে এইখন ফৰ্মে কিন্তু ফিলআপ কৰি লৈ জমা দিব লাগিব কিন্তু এই ফৰ্মটো মই ভিডিও ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা কিন্তু সুন্দৰকৈ ডাউনলোড কৰিব পাৰিব লগতে বন্ধুসকল এই ফৰ্মখন আপোনালোকে ফিলআপ কৰি আগত যিখিনি ডকুমেন্টছৰ কথা কৈছে সেই ডকুমেন্টছ লৈ আপোনাৰ নিজৰ জিলা উপায়ুক্ত বা ডিসি কোডত জমা দিলে কিন্তু আপোনালোকে নিউ ৰেশন কাৰ্ড হৈ যাব আৰু যদি আপোনালোকে এই ফৰ্মখন ফিলআপ কৰিব নোৱাৰে মোক কমেন্টত জনাওক মই নেক্সট এটা ভিডিও বনাবলৈ চেষ্টা কৰিম বন্ধুসকল মোৰ এই ভিডিওখন চাই যদি আপোনালোকৰ অলপ হলেও ভাল লাগিছে তেনেহলে এটা লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ